নমস্কাৰ আপোনালোক সকলোকে নয়নাস ক্ৰিয়েশ্যনৰ অন্য এটি নতুন ভিডিঅ'লৈ মই নয়নাই স্বাগতম জনাইছোঁ। এয়া আজি আপোনালোকক এটা মোৰ নাইট ৰুটিন বুলিয়ে ক'ব লাগিব আৰু যিহেতু বিয়াৰ ছিজন চলি আছে বা বিহু আহি আছে, বহুতখিনি কাম আছে। তো দিনত বাৰু আহিলোঁ দোকানৰ পৰা, তো এতিয়া মই ৰাতি 9:30-10টা মানৰ পৰা আৰু আৰম্ভ কৰিছোঁ ভিডিঅ'টো। মই যিহেতু পিছদিনা ৰাতিপুৱাতে দিব লগা কেইটামান ব্লাউজ আছিলে, সেইকেইটা মোৰ দোকানত চিলোৱা নহ'ল, তো ভাবিছোঁ ৰাতিয়ে কমপ্লিট কৰিব লাগিব। তাকে এয়া কাটি লৈছোঁ আৰু এইটো প্ৰায় 9:30-10টা মান বাজিছে আৰু ৰাতি যেতিয়া মই গোটেইকেইটা ব্লাউজ ধুনীয়াকৈ কাটি লৈছোঁ। কাটি লৈ পেলাই যিহেতু ৰাতিৰ ভিতৰতে ভাবিছিলোঁ যে গোটেইকেইটা কমপ্লিট কৰিম আৰু চিলাই পেলাই চাওঁ কেইটা হয়, কিমান দূৰ কৰিব পাৰোঁ। এয়া মই ধুনীয়াকৈ ভাত পানী খাই লৈ উঠি পেলাই ধুনীয়াকৈ কাটিব আৰম্ভ কৰিছোঁ আৰু এইকেইদিন যিহেতু বিহু আহি আছে, বহুতখিনি কাম আছে, মই একেবাৰে সময় মিলাব নোৱাৰা হৈছোঁ আৰু কিছুমান সমস্যাৰ কাৰণে অকণমান সময় দিব পৰা নাই। এনেকৈ লাহে লাহে কৰি আছোঁ আৰু দিন ৰাতি সমান কৰি পেলাই প্ৰায় এইকেইদিন শুওঁতে দেৰি হৈয়ে আছে, যিহেতু কাম আছে কৈছোঁৱেই। এয়া মই গোটেইকেইটা ব্লাউজ মোটামুটি 5-6টামান ব্লাউজ মই কাটিম আৰু এতিয়া কাটিছোঁ। এইটো এটা খুব ধুনীয়া পাটৰ ব্লাউজ হয়, বিয়াৰ কইনাৰ ব্লাউজ। বহাগত বিয়া আছে তেওঁলোকৰ, তো আগতীয়াকৈ অকণমান চিলাব দিছে আৰু মই ধুনীয়াকৈ কাটি লৈছোঁ। এইটো যিটো বৰ্তমান ট্ৰেণ্ডিং চলি আছে সেইটো ডিজাইনতে দিব দিছে তেওঁলোকৰ। প্ৰায় 5টামান ব্লাউজ তেওঁলোক এজনী কইনাৰে আৰু এগৰাকীৰে তেওঁ গোটেইকেইটা সেই ছেম ডিজাইনতে দিছে। এইটো মেইন ছেটৰ ব্লাউজটো ধুনীয়াকৈ গোটেইকেইটা কাটি লৈছোঁ। এতিয়া তাকে ভাবিছোঁ আৰু মই শুবও মন গৈছে, বোলো চব চাগে শুলেই। হেল্ল' এভৰিৱান, এতিয়া ৰাতি এয়া 11:13 হৈছে আৰু এতিয়া এয়া ব্লাউজ কাটি বহিছোঁ ব্লাউজ চিলাম বুলি, যিহেতু বিয়াৰ অৰ্ডাৰ ৰখা আছিলে, তো অহাকালি দিয়া কথা। এতিয়া জানো হোৱা কৰিব পাৰোঁ নে নোৱাৰোঁ। ইয়াতে 5টা ব্লাউজ কাটি পেলাই বহিছোঁ আৰু ৰাতিপুৱালৈ জানো কেইটা হোৱা কৰিব পাৰোঁ। তাকে এতিয়া চাগে সকলো শুইছেই, প্ৰায়ভাগ শুইছে আৰু মানুহ। বহুতেই কাপোৰ চিলাবলৈ আহি পেলাই কয় আৰু পইচাটো ইমান কিয় লোৱা, অকণমান কমাই ল'বা। এয়া দেখিছেনে ৰাইজ, আপোনালোকে চব শুইছে, মোৰো খুব টোপনি ধৰিছে, যিহেতু দিনটো দোকানত কাপোৰ চিলাইয়ে আছোঁ, কিন্তু তথাপিও শুব নোৱাৰোঁ। যিহেতু অহাকালি দিম বুলি কথা দি থোৱা আছে, দিয়াৰ কথা, তো দিব লাগিবই, কোনেওতো নুবুজে, এইটো দিবই লাগিব। তো সেইকাৰণে কমপ্লেইনো কৰা নাই বাৰু, দিম বুলি কৈছোঁ যেতিয়া দিমেই। সেইকাৰণে ৰাতি আৰম্ভ কৰিছোঁ। এতিয়া জানো কেইটাত হোৱা কৰিব পাৰোঁ, কিজানি হোৱা নহয়েই, ঠিক নাই আৰু। সেইকাৰণে পইচাটো কষ্টৰ হিচাপত পইচাটো বহুত কম হয়, তথাপিও মই যিমানখিনি পাৰোঁ কমতে দিওঁ। তাতকৈ মই আৰু কমাব নোৱাৰিম আৰু বহুতেই আহি পেলাই কয় আৰু অকণমান কমাই ল'বা আৰু, তো মই বহুত কমতে কৰোঁ। তাতকৈ মই আৰু সেইকাৰণে কমাব নোৱাৰোঁ, কাৰণ কষ্ট বহুত বেছি হয়। মোৰ দৰে যোনে চিলোৱা মানুহ আছে তেওঁলোকে ভালকৈ জানিব আৰু তেওঁলোকে গম পাব কিমান কষ্ট হয়। সেয়াই আৰু আৰম্ভ কৰিছোঁ। এয়া টিভিটো লগাই লৈছোঁ, হাজবেণ্ড শুলে, তেওঁ দিনটো কাম কৰি আছে, ভাগৰো লাগে, তেওঁ শুইছে, মোৰ উপায় নাই, ৰাখিছোঁ যেতিয়া দিব লাগিবই। মই এতিয়া ৰাতি আৰম্ভ কৰিছোঁ আৰু 11টা বজাত আৰম্ভ কৰিছোঁ, জানো কেতিয়ালৈকে কৰিব লাগে। আপোনালোকক মই দেখাই থাকিম ব্লাউজকেইটা হ'লে। আৰু গোটেইকেইটা এই ট্ৰেণ্ডিং বৰ্তমান যিটো চলি আছে সেইটো ডিজাইনৰে ব্লাউজ হয়, আৰু গোটেইকেইটা প্ৰায় পাটৰে আছে আৰু এটা টচৰ আছে। গোটেইকেইটা পেডেড ব্লাউজ হয়। আপোনালোকক ব্লাউজকেইটা ৰেডি হ'লে দেখাম। এতিয়া 1টা বাজি গ'ল আৰু এয়া মোৰ প্ৰথম যিটো ব্লাউজটো যোনটো চিলাব আৰম্ভ কৰিছিলোঁ সেইটো হৈ গ'ল। এইটো এটা পেডেড ব্লাউজ হয়, পিছফালটো এনেই নৰ্মেল ৰাউণ্ড আছে আৰু ডিজাইনটো। এইটো হুককেইটা লগোৱা হোৱা নাই আৰু ফাৰ্ষ্ট ব্লাউজটো চিলোৱা হ'ল। এতিয়া ছেকেণ্ডটো ষ্টাৰ্ট কৰিম আৰু মই দেখাই থাকিম, আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। প্ৰথম ব্লাউজটো চিলোৱা হৈ গ'ল, এতিয়া এইটো য়েল্ল' কালাৰৰ ছেকেণ্ড ব্লাউজটো চিলাব আৰম্ভ কৰিছোঁ আৰু এতিয়া সময় হৈছে প্ৰায় 1:15। বহুত বেছি টোপনি ধৰিছে গাইজ, কিন্তু কি কৰিব, উপায় নাই। সোনকালে হৈ যাম বাৰু, 3টামান বজাত হৈ যাম, যিমানখিনি বাৰু কৰোঁ আৰু। ছেকেণ্ড ব্লাউজটো আৰম্ভ কৰিছোঁ, ভিডিঅ'টো চাই থাকিব। এয়া টিভিত চিনেমা এখন লগাই লাহে লাহে কৰি আছোঁ আৰু, কিন্তু কি কৰিব গাইজ, এইখিনি সময়ত ইমান বেছি টোপনি ধৰে। ধৰক
2টাৰ পৰা 3টা সেইখিনি সময়খিনিত ইমান বেছি টোপনি ধৰে আৰু সেইখিনি সময় যদি কিবাকৈ থাকিব পাৰোঁ তাৰ পিছৰখিনি বাৰু থাকিব পাৰোঁৱে মই মাত্ৰ সেই সময়খিনি মই মানে ইমান বেছি টোপনি ধৰে মই বুজাব নোৱাৰোঁ সেইখিনি সময় কেনেকৈ পাৰ কৰোঁ সেইটোৱে হ'ল শেষত ভাবিছিলোঁ গোটেইখিনি কমপ্লিট কৰিম বা এটলিষ্ট 2টা কমপ্লিট কৰিম আৰু কিন্তু কি কৰিব সেয়া 2টাৰ পৰা 3টাৰ সেইখিনি সময়খিনিত ইমান বেছি টোপনি ধৰিলে এই য়েল্লো ব্লাউজটো যে চিলাব আৰম্ভ কৰিছিলোঁ সেইটো সেনেকৈয়ে থাকিল মানে আধা কমপ্লিট হ'ল তাৰপিছত মই শুই দিলোঁ 2:30-3টামান বজাত মই শুই দিলোঁ এয়া ৰাতিপুৱা উঠিলোঁ উঠাৰ পিছত হাজবেণ্ডে মেগী বনাই দিছে যিহেতু মানে কষ্ট হয় তেওঁ বহুতখিনি কামত হেল্প কৰি দিয়ে আৰু এয়া ৰাতিপুৱা আকৌ দোকানত আহিলোঁ যিহেতু ৰাতি কমপ্লিট নহ'ল ৰাতিপুৱা আকৌ দোকানত আহিলোঁ আহি পেলাই এইটো এটা আৰম্ভ কৰিছোঁ ব্লাউজ যিহেতু সেইখিনি কৰি আছিলোঁৱে পাটৰখিনি কৰি থকাৰ মাজতে আৰু এগৰাকীয়ে ফোন কৰি ক'লে যে তেওঁলোকৰ ব্লাউজটো আজি লাগিব মই যিটো কৰা নাছিলোঁ ক'লে কি আবেলি লাগিব সেইকাৰণে আৰু সেইখিনি তেনেকৈ থ'লোঁ যিখিনি কৰি আছিলোঁ সেইখিনি আধাতে এৰি পেলাই আৰু এইটো ধৰিছোঁ কৰিব দোকানত আহি আৰম্ভ কৰিছোঁ আৰু এইটো সেই বৰ্তমান ট্ৰেণ্ডিং চলি থকা ব্লাউজটোৱে হয় আৰু যিহেতু কাম বহুত বেছি আছিলে সেইকাৰণে বহুত মানে একেবাৰে ডিটেইলছত ভিডিঅ' বনোৱাও নহ'ল আপোনালোকে বহুতেই বিচাৰি আছে যে ট্ৰেণ্ডিং ব্লাউজটো কাটিং ভিডিঅ'টো ভালদৰে দিব লাগে মই দিম অতি সোনকালে দিম কাৰণ মোৰো অকণমান ঘৰুৱা সমস্যা চলি আছে যাৰ কাৰণে মই ভিডিঅ'জ ভালকৈ বনাব পৰা নাই বা বনাই থোৱাকেইটাও এডিট কৰি পেলাই দিব সময় হোৱা নাই আপোনালোকে অকণমান ধৈৰ্য ধৰিব বা ভিডিঅ'বিলাক চাই থাকিব মই নিশ্চয় মানে সেই ট্ৰেণ্ডিং ব্লাউজটোৰ ভিডিঅ' দিম আৰু কাটিং ষ্টিচিং দুয়োটাই ভালদৰে ভিডিঅ' দিম আপোনালোকে চাই থাকিব ভিডিঅ'জবিলাক আৰু মোৰ ব্লাউজ ডিজাইনবিলাক কেনেকুৱা পায় মোক কমেণ্ট কৰি জনাব আৰু আপোনালোকে ইমান মৰম দিয়ে ব্লাউজ ডিজাইনবিলাকত মই শ্বৰ্টছত আপলোড কৰি থাকোঁ ব্লাউজ ডিজাইনবিলাক আপোনালোকে যদি চোৱা নাই চাব পাৰিব আৰু যদিহে আপোনালোকে মোৰ ওচৰত শিকিব বিচাৰে বা মোৰ ওচৰত চিলাব বিচাৰে তেতিয়াহ'লে 8486553969 এই নম্বৰত আপোনালোকে মোক হোৱাটছএপ কৰিব তেতিয়া মই আপোনালোকক মোৰ ডিটেইলছটো জনাই দিম আৰু কেনেকৈ কি কৰিব লাগে এয়া যোৱাকালি কাটি লোৱা ব্লাউজকেইটা চিলোৱা হ'ল তাকে ভাবিছোঁ আপোনালোকক এবাৰ দেখাই দিওঁ চিলাই থাকোঁতে দেখুওৱা নহ'ল যিহেতু অলপ জল্দি কৰা গ'ল সেইকাৰণে ফাইনেল চিলোৱা হোৱাৰ পিছতে দেখাই দিছোঁ এইটো এটা আছিলে এইটো বৰ্তমান যিটো ট্ৰেণ্ডিঙত ব্লাউজ চলি আছে সেইটো ডিজাইনতে দিয়া হৈছে আৰু বেক চাইডটো এয়া ভি শ্বেপত আছে ছেকেণ্ড ব্লাউজটো হৈছে এইটো গোটেইকেইটা মানে প্ৰায় ছেম ডিজাইনতে আছে ফ্ৰণ্টটো এয়া আৰু ব্লাউজকেইটা পাটৰ হয় আৰু পেডেড ব্লাউজ হয় আৰু বেক চাইডটো এয়া নৰ্মেল ৰাউণ্ড আছে দিয়া ওচৰৰ পৰা দেখাবা ব্লাউজকেইটা কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব তাৰ নেক্সট ব্লাউজটো হৈছে এইটো এটা মেন ছেটৰ ব্লাউজ বিয়াৰ কইনাৰ গোটেইকেইটা এগৰাকী কইনাৰে ব্লাউজ হয় এয়া ফ্ৰণ্ট চাইডটো গোটেইকেইটাতে ছেম দিবই দিছে আৰু এইটো বেক চাইডটো আৰু এইটো এটা ব্লাউজ এইটো পেডেড ব্লাউজে হয় এইটো পাটৰ ব্লাউজ ইয়াতে পটি এটা এক্সট্ৰাকৈ আছিলে কাৰণে পটিটো ধুনীয়াকৈ ডিজাইন কৰি দিয়া গৈছে সন্মুখৰ ফালেও দিয়া গৈছে আৰু ইয়াৰ পিছফালেও পটিটোৱে দিয়া গৈছে যিহেতু পটি অকণমান বেছিকৈ আছিলে আৰু এইটো এটা টচৰ ব্লাউজ গোটেইকেইটা সন্মুখটো প্ৰায় ছেমেই আছে আৰু বেক চাইডটো ইয়াত নৰ্মেল ৰাউণ্ড ব্লাউজকেইটা কেনেকুৱা আছে কমেণ্ট কৰি জনাব থেংক ইউ